নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো অলপ বিশেষ হ'ব কিয়নো আজি হৈছে গৰু বিহু আৰু গৰুৰ বিহুৰ দিনা আমি গৰুক গোহালিতে মাহ হালধি হেনাই গোটেই শৰীৰটোত তাৰপিছত আমি পথাৰলৈ লৈ যাওঁ আৰু প্ৰথমতে মই এয়া চাক মোৰ ৰেডি আছে আৰু চাক যিহেতু ৰেডি আছে তো আমি এটা পথাৰলৈ যাম এয়া দেখিছে খৰাহি আৰু খৰাহিতে আমি চাকবিলাক ৰাখোঁ আৰু এয়া হৈছে তামোল পাণৰ টোপোলা আৰু এনেকৈ আমি গৰু বিহুটো পালন কৰোঁ আৰু সকলোৱে আমি সমজুৱাকৈ এই বিহুটো পালন কৰোঁ যিবিলাকৰ গৰু নাথাকে তেওঁলোকে বাৰু গৰু বিহুটো কেনেকৈ পালন কৰে মোক কমেণ্টত এবাৰ জনাবচোন আৰু মই আপোনালোকক এতিয়া গৰুখিনি অলপ দেখাই দিব লৈছোঁ আমাৰ গাঁৱৰ গৰু চ' কথাটো এনেকুৱা ধৰণৰ হ'ল যে গৰু সংখ্যা দিনক দিনে কমি আহিছে আৰু মানুহৰ সংখ্যা বাঢ়ি গৈ আছে আৰু এয়া গৰু গা ধুৱাই এয়া হৈছে আমলৰি টোপ আৰু আমলৰি টোপটো হৈছে আমাৰ এইটো ট্ৰেডিশ্যনেল এটা খাদ্য হয় এইটো আমি বহাগৰ বিহুতে আমি আৰম্ভ কৰোঁ আজিকালি আমলৰি টোপ যিহেতু পাবলৈ নাইকিয়া হৈছে বহুত ৰেয়াৰ হয় আৰু এয়া হৈছে জেতুকা আৰু গৰু বিহুৰ দিনাই আমি জেতুকা লগাওঁ এয়া হৈছে আমাৰ পৰম্পৰা চ' বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱানো পালে এবাৰ কমেণ্টত জনাব আজিলৈ আহিছোঁ ধন্যবাদ